ৰাস্তা বিলাক চেচ কৰি দিছে বাপৰে বাপ বোকা ইয়াত যে কুকুৰ মেকুৰী দৰে য'তে ত'তে মুঠে মানুহবিলাকে চৰকাৰে এই ক্ষেত্ৰত একো নধৰে নেকি চৰকাৰে কি ধৰিব এৰা আমি নিজে ভৰি ধৰি গৈছি কথাও কৈছা দে হয় হয় Hey, tao cái pi khao em khao ấy. Pi নাখাওঁ নহয় বিমলা খাওঁ বিমল খা মই পিছে কেপি খাওঁ তই আমি আজি এটা কাম কৰিম দে চাৰ আহিলি আমি তই আমি পিছফালে বহিম তেতিয়াহ'লে দুয়োটায়ে সলনিকে খাব পাৰিম তই কেপি খাবি মই বিমল খাম মোৰ তাত বিমল আছে খাবি নেকি মোৰ তাত কেপি আছে পিছে খাওঁ ৰে ইতে সলনি কৰ দে মই মিলাই লওঁ মিলো খাবি না খা কেপি অকানি আকৌ আমি 10-20 খেলো দে মোৰ নাবায়ে তই মাৰবে পাৰা নাই নাবায়ে মোৰ তোৰে যায় ঐ চলি হ'ল আইছা বঢ়িয়া বঢ়িয়া ব একে ভৰি ঘূৰি গেলে চেনেলটো শুকাই থৰ হয় ছাৰ কোনা সন্মান নহ'লে সিহঁতৰ বাপ বাপ শুন ইমান দিন কৰোণা বুলিয়ে গেল হয়নে সেইকাৰণে ভাবছো এই গাছৰ তলতে অলপ তহঁতক আহি থাকবি কোনো বঢ়িয়া এই তহঁতৰ মই ৰেজিষ্টাৰখিনি কৰি লওঁ এই মন দি থাকিবি দেই কথা নকবি এই ভোজৰ খাহি প্ৰণাম গুৰুদেৱ এই লেতেৰু প্ৰণাম গুৰুদেৱ এই ধোধৰ পচলা আহিছা নে ঐ নাই নেকি ছাৰ ছাৰ নাই আহা অহা নাই কি দেখছা এই কোনোদিন সময়ত আহি নাপাব এই পথ খোৱা আহিবৰ আহিছা গুৰুদেৱ এই তই দেখোন পিছতে একেবাৰে শিঙুন নাকা আহিছা প্ৰণাম গুৰুদেৱ এই ভোজৰো প্ৰণাম গুৰুদেৱ ইছ ৰাম এই তই কাণৰ হাৰি ফালি দিবি এই মইতো ওচৰতে আছো ইমান আটা পাব লাগে জবৰা আহিছা প্ৰণাম গুৰুদেৱ লেটৌ আহিছা নাই এই লেটৌ আৰু ধোধৰ পচলা ইহঁত দেখোন দুইটাই দেৰি কৰে এই স্কুলখনত আহিব কাটা মাৰা সিহঁতক ফোন মাৰি না মই সিহঁতক বখালিম সিহঁতক মই দিবি ছাৰ তামাম দিবি ছাৰ মোৰো সেয়া মোৰো আহিবাইছে নাই যোৱাবাৰ ফেইল কৰিছো না ময়ো ফেইল কৰা গৈছে দুইটাই এতিয়া এইবাৰ দুইটাই গালি পাৰে পিঠি উঠাকৈ ফেৰীত নাযায়গৈ পথাৰত নাযায়গৈ এতিয়া খেতি কৰে পিছে খেতি কৰিব ইচ্ছা নাই মই ভাই হালতে ধৰিব লাগিব জিতি দেখিছো এইবাৰ পঢ়াও মোৰ সেই গৈছে তেনে আহিছো স্কুলত এঘণ্টামান গেলে এম্বাচি স্কুলত খাই যাওঁ বহিব পাৰি না ঐ এতিয়াহে আহিলি আকৌ এই তহঁতৰ সদায় কিয় দেৰি হয় কিয় দেৰি হ'ল তোৰ কৈছো তই কিয় দেৰি হ'ল
মই ৰাতি বিয়া চাব গৈছিলো ছাৰ ওচৰৰ পুতেকৰ বিয়া চাব গৈছিলে দেৰি হ'ল ছাৰ মাক জগাই দিবা দিলো মায়ে জগাই নিদিলে ছাৰ এই তই বিয়া চাবে গৈছ হে তোৰ বিয়াখন না গ'ল ইমান দিন যি পঢ়া নাই তোৰ কান্ধত জ্ঞান আছেনে নাই হে কৈছো এই ধোধৰ পচলা হয় ছাৰ তোৰ কিয় দেৰি হ'লে ছাৰ মই আহিছিলোঁ নহয় ছাৰ মায়ে পটককৈ হেৰি ফেহুৰ বাঁহ কাট বাঢ়িলা ছাৰ আমাৰ পথা চাগে লাগিছে ছাৰ সেইকাৰণে মায়ে ফেহুৰ বাঁহ কাট বাঢ়িলা সেইকাৰণে দেৰি হ'লে ছাৰ ঐ এই ৰাইজত জাগে এই পাঠি তোৰ পথা জাগিল তই মস্ত ফাঁকি দিয়া নাইতো ভাই ঐ আঠুকাৰ দুইটাই আঠুকাৰ লগত ভোজৰ খাই তই দেখোন খাইছিলি তই কৈছোন উঠ তই ধৰিলো এই কি কৰা ছাৰ ধেত তেৰিকা তোৰ মনতে ধৰিব দিছো মই হয় ছাৰ যা সেইফালে যা দাদা যা ধৰি ধৰিব আহিছি তই মনতে ধৰিলো হয় ছাৰ তহঁতৰ বাৰীত ছাৰ হয় 4 থোক মালভোগ কল আছে হয় ছাৰ তাৰে 2 থোক হয় ছাৰ সেই লেতেৰুক যেনিবা দিবে লাগে ছাৰ নিদো ছাৰ ইয়াক ছাৰ নিদো ছাৰ পিটি আছে মোক ছাৰ মাৰিব ছাৰ লেতেৰু আছা ন ভাই আছো ছাৰ তই কৈছোন এই দুটা গুণ থকা ফুলৰ নাম কো ছাৰ মইতো জানো বেলেগ ৰক ইছৰাম ই আকৌ বেলেগ পাৰা হ'ল ইটোৱে আকৌ জানো ছাৰ কৈছো পিছে কি জানা ছাৰ নাম্বাৰ 1 আৰু ডিএছ ব্লেক ইছ তই হেহু পাহে শিকিলি ইমান দিন ঘৰত কি শিকিলি তই ছাৰ দুটা ফুলৰ নাম ক'ব দিছা ফুলৰ নাম কৈছো ছাৰ বঢ়িয়া কৈছা খাইছিলে ছাৰ অলগত ধ কি আনকে গালি পাৰ ঐ ছাৰ মোচা চাৰা বিয়া ৰাখছি ছাৰ তাৰমানে ছাৰ এসোপা বেমাৰ ইয়ালৈ লৈছা ঘৰত আজি হৈ আহিব নোৱাৰা যা বুটকা আহি যা ঐ তহঁতৰ আঁঠু বিয়া হোৱা নাই উঠ এতিয়া উঠ এই ভোজৰো এই কাবাৰ বটলৰ পৰা এগিলাচ পানী লৈ আহ বৰ পিয়া লাগছি হয় ছাৰ ঐ এই ডাঙৰক পানী দিলি কেনেকে দিব লাগে নাজানা ওপৰত এখন প্লেট তলত এখন প্লেট দিব লাগে জানা না নাজানা কি জানা খাবে জানা যা ছাৰ এখন দাং এইখিনি থৈ মোৰ চেণ্ডেলযোৰ লৈ আনচোন যা মোৰ মাথা খাই দিবি আকৌ হে ঐ থৌ পিলে থোপানি তই মাথা খাই দিছি মোৰ পঢ়াত কোনো গুৰুত্ব নাই খাই ঘৰ আহিয়ে নাপালা আকৌ হাগবে যায় ইমান সময় লাগিল নহয় ইয়াৰ হাগোতে শান্তি ছাৰ অলপ এই আজিলৈ সময় হ'ল হে এই তই গোটেই কেইটাই 5খনকে কলপাত লিখি আনবি হে এই ABCD শেষ কৰি লিখবি হে আৰু এইকেইদিন আহিয়ে থাকবি হে স্কুল পাতি ফুৰিব নৰিয়ে এই কৰোণাৰ কাৰণে আৰু তহঁতে পালি মাস্ক মাৰিবি দেই অতিকে এখন মাস্ক মাৰিবি হে আৰু পেলৌ মাৰি ঘূৰি নুফুৰিবি হে কাজ বিচাৰি এই বিয়া এইগিলা বিচাৰি ঘূৰি নুফুৰিবি হে তহঁতক পিঠি ফালি দিম কলপাত যদি নানা কলো আৰু বেলেগে নুফুৰিবি দেই থাক দেই